এনেকৈ কৰি পায়স মোৰ হৈয়ে গ'ল। নমস্কাৰ জনালোঁ লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আৰু শেহতীয়াকৈ হ'লেও কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা যাচিলোঁ সকলোলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। জন্মাষ্টমীৰ দিনা ভিডিঅ' অকণমান কৰিছিলোঁ, তাকে বোলো আগবঢ়াওঁ বুলি ভাবিলোঁ আপোনালোকলৈ। আৰু এয়া দেখিছেনে বতৰ বৰ ভাল নহয়, বতৰৰ পৰা বৰষুণ দি আছে অলপকৈ, তাকে বোলো ভিডিঅ' এটাকে আগবঢ়াওঁ আপোনালোকলৈ। আৰু সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সকলোৱে হাইপ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ। ৰাতিপুৱা শুই উঠি বাচন বৰ্তন আৰু কাপোৰ কানি এসোপা ধুলোঁ, ঘৰতো তাৰমানে অলপ চাফা কৰিছোঁ। এসোপা বাচন সোপা ধুই ইয়াতে মই শুকাবৰ কাৰণে মেলি থৈছোঁ। কাপোৰো ধুলোঁ, বতৰটো ইমান ভাল নহয় তথাপিও ধুলোঁ আৰু গেছবিলাকো চাফা কৰি একদম ৰেডি। তাৰপাছত গা পা ধুই আহি ভাতত লাগিলোহি। ভাত একদম নিৰামিষকৈ বনাইছোঁ, মগু দাইল, আলু, বিলাহী এনেকৈ কৰি দাইল বনাম আৰু আলু ভাজিবৰ কাৰণে আলু কাটিলোঁ। চব্জি নাছিলে, চব্জি আনিবলৈ পাহৰিলে, সেইকাৰণে আলুকে মই ভাজিছোঁ আৰু নিৰামিষে খাম যে। আৰু ইয়াত দাইল হৈয়ে গ'ল, দাইলৰ এইখিনি ফেনখিনি কাঢ়ি দিছোঁ, এইখিনি থাকিলে ভাল নহয় খাবলৈ দাইলখন, সেইটো কাৰণে ফেনখিনি কাঢ়ি দিছোঁ। এইফালে এয়া মোৰ আলু ভাজিও হৈ গৈছে আৰু মগু দাইলত অকণমান আদা পিচি দিলে মগু দাইলখন খাবলৈ বহুত সোৱাদ লগা হয়, ভাল এটা গোন্ধ আহে। মই তেনেকৈয়ে দিওঁ আৰু এই অকণমান ভাত পানী হোৱাৰ পাছত ৰেষ্ট লৈছিলোঁ। তাৰপিছত এই দুটা দেখিছেনে মেলি থোৱা আছিলে বাঁহৰ পৰা, আৰু মই ভৰিটো দি পেলাই এনেকৈ শুই আছিলোঁ। সিহঁতি সেই ভৰিৰ ওপৰত উঠি সেয়া কৰি আছে দেখিছেনে, আৰু ভৰিৰ পৰা নামি সেয়া সিহঁতি বিচনাত খেলিছে, এনেকৈয়ে থাকে ইহঁতি দুটা। তাৰপিছত এয়া আবেলিলৈ ভাত পানী খাই বৈ আজৰি হৈ একেবাৰে তাৰপিছত মই এয়া পায়স বনাই আছোঁ জন্মাষ্টমীৰ কাৰণে, ভগৱানৰ ওচৰত অকণমান আগবঢ়াম, আমিও খাম এনেকৈ কৰি। এয়া পায়স মোৰ হৈয়ে গৈছে আৰু হ'বই হ'ল, আৰু এয়া ভগৱানকো সজাই পৰাই লৈছোঁ। আজি ৰাতি শিলাব ৰখিলে নুশুনি পালিব হৰিয়া সবে নিদ্ৰা গৈলে উপজিলে জগনা কংসৰ ভয়তে হৰি নাৰায়ণ পলুৱাই থলে গৈ হৰি নাৰায়ণ নন্দ যশোদাৰ গৃহে আজি ৰাতি শিলাব ৰখিলে নুশুনি প্ৰজাৰ মাত পালিব হৰিয়া সবে নিদ্ৰা গৈলে উপজিলে জগনা গোপীনাথ পলুৱাই ৰাখিম কাৰ ঘৰে গোপীনাথ কংসৰ যাবই মোৰ ৰাতি দিনে পাঞ্চে জোৰ কেনে আইলি ভাগিনী ঘৰে গোপীনাথ পলুৱাই ৰাখিম কাৰ ঘৰে গোপীনাথ। আগতে ৰেডিঅ'ত শুনি থাকোঁ এইটো দিহানাম, আগতে প্ৰায় জন্মাষ্টমীৰ সময়ত, তাকে মনত আছিলে, তাকে অকণমান গালোঁ। নেহাঁহিব দেই ৰাইজসকল, আৰু কমেণ্ট কৰিব কেনেকুৱা পালে জনাব। আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।